18 বছৰ বয়সৰ পৰা যেতিয়া মই কাম কৰি ষ্টাৰ্ট কৰিছোঁ, যেতিয়া মানে মাথা তেনেকৈ খেলাই গৈছিলে যে মা দেউতা পইচানো কিমান খৰচা পাতি কৰিম, নিজে ঘটো মই আৰু নিজৰ খৰচাখিনি মানে নিজে উঠাম মই, ঠিক আছে। চ' তেতিয়া পৰা যেতিয়া মই কাম কৰিবলৈ ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়া ধৰা পইচা আহিতো নাছিলে। 18 বছৰ বয়সৰ হিচাপে মানে বহুত ভালেমানখিনি আমাৰ পইচা আহি আছিলে, মোৰ পইচা আহি আছিলে, কিন্তু পইচা বিষয়ে মানে বেছি নলেজ নাছিলে, ঠিক আছে। চ' এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। মই এনেকুৱা 3টা অভ্যাসৰ কথা তোমালোকক ক'বলৈ যাম, 3টা এনেকুৱা হেবিটৰ কথা, যিটো মানে ধৰা পইচা এতিয়া তোমালোকে এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখিছা, তে পইচা ঘটিবলৈ কেনেকৈ লাগে বহুতখিনি অপশ্যন তোমালোকে আগলৈ গৈ পেলাই ভিডিঅ'ছ মানে কণ্টেণ্ট সেইটোৰ ওপৰত পাবা, পাৱাৰফুল কণ্টেণ্ট পাবা। কিন্তু মই ভাবিলোঁ যে পইচাটো ঘটাবলৈতো চবেই পাৰিব, কিন্তু পইচাটো মেনেজ কেনেকৈ কৰিব লাগে, পইচাৰ বিষয়ে জানাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। পইচা চাইকলজিটো জানাটো বেছি মানে ইম্পৰ্টেণ্ট হয়, যে পইচাটো মেনেজ কেনেকৈ কৰিব লাগে, যাতে পইচাৰ কাৰণে কাম কৰি পেলাই মানে ধৰা পইচাই নিজে কাম কৰি পেলাই মানে তোমাক আৰু পইচা আনি দিবলৈ পাৰে, ঠিক আছে। চ' সেইবিলাক বস্তু মই ভিডিঅ'টো শিকাবলৈ গৈছোঁ। হ'ব পাৰে এনেকুৱা মানুহ আছে বহুত যোনে এইবিলাক কথা আগৰ পৰাই জানে, কিন্তু বহুত এনেকুৱা মানুহ আছে মই জানো যে বহুতে নাজানে এইবিলাক কথা, কাৰণ কি মই এটা সময়ত নাজানিছিলোঁ আৰু মই এইবিলাক শিকোতেহে গম পাইছোঁ, ঠিক আছে। চ' ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চ' ভিডিঅ'টো একদম লাষ্টলৈকে চাবা, এখনো পাৰ্ট মিছ নকৰিবা, কাৰণ কি বহুত বেছি মানে বেনিফিচিয়েল হ'ব তোমাৰ কাৰণে। Hey there, welcome to your own channel, The Kunal Bhuiyan. চ' এটা একদম 100% ফেক্ট হয় যে তুমি যেতিয়ালৈ নিজে ভুলখিনি নিজে নকৰা, বেলেগে কৰা ভুলখিনি আমি দেখোঁ, কিন্তু যেতিয়া ভুলখিনি তুমি নিজে কৰি দিয়া, তেতিয়াহে ৰিয়েলাইজ কৰা যে কিমান ডাঙৰ মানে ভুলটো তুমি কৰিলা অলৰেডি, ঠিক আছে। আৰু এতিয়া যিকেইটা মানে মই ষ্টেপ ক'বলৈ গৈছোঁ বা যিকেইটা মই পইণ্ট ক'বলৈ গৈছোঁ, 3টা পইণ্টে ক'ম, 3টা হেবিটছে ক'ম, যোনকেইটা মই মানে সময়ৰ লগত মানে এডাপ্ট কৰিবলৈ নোৱাৰি পেলাই বহুতখিনি লছ খাইছিলোঁ এটা সময়ত, কিন্তু ধৰা এইখিনি সময় অভাৰ দ্য টাইম মই বুজি পাইছোঁ, এই অভ্যাসবিলাক মই অভাৰ দ্য টাইম মানে এডাপ্ট কৰিছোঁ, আৰু মানে তাৰ পৰা মানে ৰিজাল্টছ পাবলৈ মানে সক্ষম হৈছোঁ, ঠিক আছে। চ' এই 3টা হেবিটছে মই তোমালোকৰ লগত মানে আজি শ্বেয়াৰ কৰিম, আৰু তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল হ'ব। চ' নম্বৰ 1 যোনটো অভ্যাস হয়, ডেট ইজ ডেট আমাৰ ইনকাম হয় ইমান কম, আৰু আমি যোনটো এক্সপেন্সৰ লেভেল হয় আমাৰ, সেইটো ইমান কম হয়, ঠিক আছে। মানে বুজি পাইছা, তোমাৰ ইনকাম কৰা তুমি ধৰা ফৰ এক্সাম্পল 10,000 টকা, কিন্তু তুমি এক্সপেন্স কৰা 20,000 টকা বা 15,000 টকা, ঠিক আছে। চ' এই ভুলটো এইটো এনেকুৱা এটা অভ্যাস হয় যোনটো মই এটা টাইমত কৰিছিলোঁ, ঠিক আছে। আহি আছে মোৰ 5,000 টকা 10,000 টকা, কিন্তু মোৰ খৰচা যোনটো লেভেল হয়, সেইটো মানে ধৰা বাহিৰলৈ ওলাই গ'লে মানে কিবা এটা খাবই লাগিব, বাহিৰলৈ মানে ক'ৰবালৈ গ'লে কিবা শ্বপিং কৰিবলৈ লাগিব মই, ঠিক আছে। বাহিৰলৈ মানে ক'ৰবালৈ ঘূৰাবলৈ গ'লে মই তেল ভৰাবলৈ লাগিব, স্কুটি সদায় মানে ওলাই যাবলৈ লাগিব, মানে ধৰ বহুত মানে খৰচা মানে লিমিট মানে পাৰ কৰি পেলাইছিলোঁ মই, ঠিক আছে। কিন্তু সেই পইচাখিনি যদি মই এটা সময়ত যদি এতিয়া যদি ছেভ কৰি পেলাই ৰখা হয়, তেতিয়াহ'লে সেই এমাউণ্টটো বহুত মানে ডাঙৰ এমাউণ্ট হৈ গ'ল। এতিয়া মই ভাবোঁ যে সেই পইচাখিনি যদি কিবা এটা যদি ঘটি থোৱা হয়, তেতিয়াহ'লে বহুতখিনি মানে এতিয়া কৰিবলৈ পাৰিলে হয়, বহুত ভাল লেভেল এটা মানে মই থাকিলোঁ হয়। ছেকেণ্ড যোনটো অভ্যাস হয়, ছেকেণ্ড যোনটো হেবিট হয়, ডেট ইজ ডেট আৰে চেল আহি গ'ল, চেল আহি আছে, বিগ বিলিয়ন ডে আহি আছে, গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল আহি আছে, কিবা এটা কিনিবলৈ লাগিব, আৰে তই কিনিবি নে নাই? মইতো কিনিমেই, মই এইটো বস্তু কিনিম, তই এইটো বস্তু কিনিম, তই কি কিনিবি, ঠিক আছে। চ' এইবিলাক বস্তু তোমালোকৰ লগতো হয়নে মোক কমেণ্ট কৰি পেলাই ক'বা, কাৰণ কি এইটো এনেকুৱা এটা ভুল হয় যোনটো মানে বহুত মানুহে কৰে, আৰু এতিয়ালৈকে মানে বহুত মানুহে কৰি আছে। অবভিয়াছলি মানে তোমাৰ চেল আহিলে মানে বস্তু দাম চাম কমি যায়, অবভিয়াছলি মই বুজি পাওঁ, কিন্তু সেইটো সময়ত এনেকুৱা হৈ যায় যে আমি ইম্পালচিভ ডিচিজন কিছুমান লৈ লওঁ, মানে এনেকুৱা বস্তু আমি কিনি লওঁ যোনবিলাক মানে পিছলৈ আমি গম পাওঁ যে এইটো বস্তুটো এনেই ল'লোঁ, এইটো বস্তু কামৰে নহয় আমাৰ, ঠিক আছে। আৰু তেতিয়া মানে বিগ বিলিয়ন ডেট আৰু গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল মানে ৰিটাৰ্ণ কৰিবলৈ অসুবিধা হয় তাত, ঠিক আছে। চ' এইটো আনি পেলাই মানে এনেই পইচাটো আমি খৰচ কৰি দিয়া হয় তাত, ঠিক আছে। চ' এই ভুলটো মানে মানুহে কৰিবলৈ নালাগে, এই ভুলটো মানে বহুতে কৰে, ময়ো এটা সময়ত কৰিছিলোঁ, যে ধৰা পূজাৰ সময়ত হয় মানে গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল চেল, চ' সেইটো সময়ত মানে যিমান পাৰোঁ সিমান কাপোৰ জোতা যি য'ত আছে মানে চবৰ কাৰণে কিনিম, মানে চবৰ কাৰণে কিনিম, চবকে দিম মানে পূজা গিফ্ট হিচাপে, কিন্তু মানে সেইবিলাক মানে কৰি পেলাই কি লাভ আছে কোৱাচোন, চেলেচি কথা মানে এনজয়মেণ্ট কৰিবলৈ নাই। মই এনেকুৱা কোৱা নাই যে মানে কৰিবলৈ নালাগে, নিজৰ লাভ ওৱানছক মানে গিফ্ট দিবলৈ নালাগে, সেইটো নিজৰ ফালৰ পৰা এটা ছেটিছফেকশ্যন আহে যে মই নিজৰ পইচা দি মানে মা দেউতাক কিবা এটা দিছোঁ, বা লাভ ওৱানছক কিবা এটা দিছোঁ, মই নিজৰ লগৰখিনি কিবা এটা দিছোঁ, নিজৰ কাৰণে কিবা এটা কিনিছোঁ, চ' এইটো মানে কনফিডেন্স লেভেলটো বহুতখিনি বাঢ়ি যায়, কিন্তু ডেট ৰিয়েলি ডাজন্ট মিন ডেট এভৰি টাইম তুমি সেইটো মানে বস্তুৱে কৰি আছা, ৰাইট। চ' মানে ইম্পালচিভ ডিচিজন কেতিয়াও ল'বলৈ নালাগে, চেল আহিলে যে কিবা এটা কিনিবই লাগিব সেইটো একো কথা নহয়। চ' পইচাখিনি সেইটো সময়ৰ কাৰণে ছেভ কৰি থৈ দিয়া, কি জানি মানে আগলৈ গৈ পেলাই তুমি নিজৰ কাৰণে কিবা এটা ভাল বস্তু কিনিবলৈ বা নিজৰ ভাল জেগা এটা মানে তুমি ধৰা এছেটত ইনভেষ্ট কৰিব পাৰা, তেতিয়াহ'লে মানে সেই বস্তুটো বেছি ভাল হ'ব তোমাৰ কাৰণে, ৰাইট। থাৰ্ড যোনটো অভ্যাসৰ কথা ক'বলৈ গ'লে এটা পইণ্ট হয় যোনটো মানে মই মানে বহুত মানে নেগলিজিবিলিটি মানে দেখাইছিলোঁ তেতিয়া, মানে ধৰা পাত্তা নিদিছিলোঁ এইবিলাক পইণ্টক, ডেট ইজ ডেট মই ফাইনেন্সিয়েল টাৰ্মছ যোনবিলাক হয় সেইবিলাক মানে বুজিবলৈ বেছি চেষ্টা কৰা নাছিলোঁ, ঠিক আছে। মানে কি ধৰা যেনেকৈ ইনভেষ্টমেণ্ট হৈ গ'ল, ইনভেষ্টিং হৈ গ'ল, কম্পাউণ্ড ইণ্টাৰেষ্ট হৈ গ'ল, তাৰপিছত মিউচুৱেল ফাণ্ডছ হৈ গ'ল, ৰিয়েল ষ্টেট, বা ধৰা ইনফ্লেশ্যন হৈ গ'ল, ডিফ্লেশ্যন হৈ গ'ল, সেইবিলাক মানে SIP কৰিলে কি হয়, অবভিয়াছলি মানে চিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লান, उसके बाद মানে ধৰা তোমাৰ US ষ্টকছত কেনেকৈ ইনভেষ্ট কৰিলে পইচা বাঢ়িব, মানে ধৰা সেইবিলাক বস্তু মই জানিবলৈ মানে চেষ্টা কৰা নাছিলোঁ, কিন্তু এতিয়া অলপ চলপ হ'লেও মোৰ নলেজ আছে সেইবিলাক, যে পইচাটো ক'ত থ'লে কেনেকৈ বাঢ়িব, লছ হ'বনে প্ৰফিট হ'বনে, সেইবিলাকৰ কথা মানে অলপ চলপ হ'লেও নলেজ আছে। চ' সেইবিলাক মানে জানাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আমি মানে এইবিলাক কেতিয়াও পাৱাৰটো বুজিবলৈ চেষ্টা নকৰোঁ এইবিলাকৰ, যে পইচাটো আমাৰ যোনটো আছে বেংক একাউণ্টত সেইটো ৰাখি থ'লে মানে সেইটো ভেলুটো কমি আছে, মই যেনেকৈ অলৰেডি ক'লোঁ, ঠিক আছে। কিন্তু সেইটো যদি তুমি ইনভেষ্ট কৰি দিয়া, এছেটত ইনভেষ্ট কৰা, নিজৰ বিজনেছত ইনভেষ্ট কৰা, ৰেডাৰ দেন বাইং এ বাইক অৰ কাৰ, ঠিক আছে। এনজয়মেণ্টটো অবভিয়াছলি লাগে, মই যিহেতু ক'লোঁ, কিন্তু ধৰা এটা সময়ৰ কাৰণে পাৰ্টিকুলাৰ পইণ্টৰ কাৰণে যেতিয়া তুমি লাইফত গ্ৰ' কৰি আছা, সেইটো টাইমৰ কাৰণে যদি ইনভেষ্টমেণ্টৰ কথা তুমি ভালকৈ যদি শিকি লোৱা, আৰু নিজৰ পইচাখিনি যোনখিনি আহি আছে সেইখিনি যদি ভালকৈ ভাল জেগাত তুমি ইনভেষ্ট কৰি লোৱা, তেতিয়াহ'লে আগলৈ গৈ পেলাই মানে তুমি ফাইনেন্সিয়েল ফ্ৰীডম যিটো টাৰ্ম হয় সেইটো একদম
ধুনীয়াকৈ এচিভ কৰিব পাৰা ঠিক আছে মানে কি তুমি পইচা কথা কেতিয়াও চিন্তা কৰিলে নালাগে আগলৈ গৈ পেলাই চ' এইটো মানে মটিভ তোমাৰ মাথাত মানে থাকিব লাগে আৰু সেইটো কাৰণে তুমি ধৰা ইনভেষ্টিং হওক মিউচুৱেল ফাণ্ডছ হওক কম্পাউণ্ড ইণ্টাৰেষ্ট কাক কয় চিম্পল ইণ্টাৰেষ্ট কাক কয় যি য'ত মানে বস্তু মানে ফাইনেন্সিয়েল টাৰ্মছবিলাক মানে শিকিবলৈ লাগে আৰু নিজৰ পইচাখিনি মানে ভাল জেগাত লগাই পেলাই সেইখিনি মানে গ্ৰ' কৰাবলৈ লাগে যাতে তোমাৰ পইচাখিনি যিখিনি আহিছে সেইখিনি মানে নষ্ট নহয় কাৰণ কি মানি ইজ লাইক চেণ্ড ঠিক আছে মানি মানে পইচা যিটো হয় সেইখিনি মানে বালি নিচিনা হয় তুমি বালি যদি এনেকৈ ধৰিবলৈ চেষ্টা কৰা তেতিয়া তোমাৰ হেণ্ডছৰ মানে তেনেকৈ শ্লিপ খাই পৰিব ৰাইট চ' মানিটো মানে পইচাটো তেনেকুৱা হয় তোমাৰ হাতত যদি অকল থাকে তেতিয়াহ'লে মানে এইটো শ্লিপ খাই পৰি যাব চ' ভাল জেগাত যদি তুমি ইনভেষ্ট কৰি থৈ দিয়া সেই মানিটোৱে মানে তোমাৰ কাৰণে কষ্ট কৰিব কাম কৰিব সিহঁতে মানে 24 ঘণ্টা মানে কাম কৰি থাকিব আৰু তোমাৰ কাৰণে সেই পইচাটোৰ পৰা মানে পইচা বনাই পেলাই মানে তোমাক দিব প্ৰফিটৰ পৰা মানে তুমি প্ৰফিট ঘটিবলৈ পাৰিবা ঠিক আছে চ' সেইটো মানে ইনভেষ্টিঙৰ পাৱাৰ হয় চ' সেইবিলাকৰ বিষয়ে মই তোমালোকক ডিটেইলত বুজাম আৰু লাষ্ট এটা বোনাছ পইণ্ট যোন এইটো পইণ্টলৈকে আহিছে কাৰণ মই 3 পইণ্টছ কৈ দিছিলোঁ আৰু মানুহে চাগে 3 পইণ্টছ বা 2 পইণ্টছতে শুনি পেলাই চাগে লিভ কৰি দিলে যোন তুমি যদি ইয়ালৈকে আহিছে তেতিয়া তোমাৰ কাৰণে এটা বোনাছ পইণ্ট মই দি দিওঁ 4th পইণ্ট ইজ দেট মই সেইটো সময়ত যোনটো মানে বেয়া অভ্যাস আছিলে মোৰ দেট ইজ দেট পইচাখিনি আহি আছে কিন্তু ধৰা মই ইনভেষ্টিঙৰ কথা ভাবা নাছিলোঁ তেতিয়া বা ধৰা তেনেকৈ যিখিনি পইণ্ট ক'লোঁ মই সেইবিলাক মানে মনটো দিয়াই নাছিলোঁ আৰু চবচে ডাঙৰ যিটো ভুল মানে হেবিট আছিলে দেট ইজ দেট যোনটো ভুল কাম মই কৰিছিলোঁ দেট ইজ পাৰ্চনেলিটিৰ ওপৰত মই নিজক খৰচ কৰা নাছিলোঁ ঠিক আছে নিজক মানে ডেভেলপ কৰিবলৈ স্কিল মই নিজক ডেভেলপ কৰা নাছিলোঁ বা ধৰ পাৰ্চনেলিটি ৱাইজ মানে মই গ্ৰ' কৰা নাছিলোঁ মানে মেণ্টেল পাৰ্চপেক্টিভৰ মানে মই গ্ৰ' কৰা নাছিলোঁ মানে নিজৰ ওপৰত মই ইনভেষ্ট কৰা নাছিলোঁ সেইটো চবতছে বেছি ডাঙৰ ভুল আছিলে চ' তোমালোক যদি এতিয়া ধৰা মোৰ চেনেলটো চাই আছা বা ধৰা পইচা পাতি ঘটিবলৈ অকণমানকৈ শিকিবা গৈ পেলাই মই এতিয়ালৈকে মানে তেনেকুৱা ধৰা ৰিলছৰ ওপৰতে বা ধৰা ইনষ্টাগ্ৰামৰ ওপৰতে 2টা ভিডিঅ' আনিছোঁ বাকী ইমান মেক মানি অনলাইন মই বনোৱা নাই কিন্তু এইটো ভিডিঅ' মই ভাবিলোঁ যে পইচা পাতি ঘটাৰ আগত মানে এইটো বেছি ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে যাতে পইচা ঘটাৰ পিছত মানে তোমালোকৰ যাতে পইচাখিনি খৰচ কৰি নপলোৱা বা যেনে তেনে ধৰা গুচি নাযাওক পইচাখিনি যাতে ভাল জেগাত থাকক তোমালোকে যাতে বেনিফিট পোৱা পইচাখিনি যাতে বেনিফিট পাওঁ আৰু আগলৈ গৈ পেলাই মানে ভাল মানে ফিউচাৰৰ কাৰণে যাতে তোমালোকৰ ভাল হয় ঠিক আছে চ' এইটো কাৰণে মই ভিডিঅ'টো বনালোঁ চ' নিজৰ পাৰ্চনেলিটিৰ ওপৰত বেছিকৈ খৰচ কৰিবা ঠিক আছে নিজৰ ওপৰত বেছিকৈ খৰচ কৰিবা কাৰণ কি তোমাৰ যোনটো ৰিটাৰ্ণ পাবা নহয় তুমি বেলেগ এছেটত লগাই পেলাই বা ইনভেষ্টমেণ্ট কৰি পেলাই তাতছে ভাল যদি তুমি নিজৰ ওপৰত লগোৱা নহয় সেইটো ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণ মানে বহুত বেছি হ'ব কাৰণ কি তুমি এইটো লাইফ টাইমৰ কাৰণে পাবা কিবা তুমি স্কিল এটা যদি শিকিবলৈ তুমি পইচা ক'ৰবাত দি আছা তেতিয়াহ'লে মানে ধৰা হাতটো মানে তেনেকৈ কৈ নিদিবা যে এইটো পইচা মোৰ খৰচ হৈ যাব এনেকুৱা হ'ব তেনেকুৱা হ'ব সেইবিলাক কথা নাভাবিবা কিবা তুমি ভাল শিকিবলৈ পাই আছা তুমি তেতিয়াহ'লে পইচাখিনি তাত লগাই দিবা আৰু বস্তু শিকিবা আৰু তেতিয়া মানে আগলৈ গৈ পেলাই সেইটোৰ পৰা মানে কিমান ডাঙৰ তুমি বেপাৰ কৰিবলৈ পাৰা বা ধৰা কিবা এটা যদি জব বিচাৰিছা হাই ইনকাম জব তেতিয়াহ'লে সেইটো তুমি ল'বলৈ পাৰা ঠিক আছে চ' স্কিলত খৰচ কৰিবলৈ বা নিজৰ ডেভেলপমেণ্টত খৰচ কৰিলে নিজৰ গ্ৰ'থৰ ওপৰত খৰচ কৰিলে তেতিয়া মানে ধৰা তেনেকৈ হেজিটেশ্যন নকৰিবা খৰচ কৰি দিবা আৰু তাৰপিছত চাবা যে তোমাৰ কিমানখিনি ডেভেলপমেণ্ট হ'ব ঠিক আছে চ' এইটো আছিল এটা ভিডিঅ' মই তোমালোকক জনালোঁ যে কি অভ্যাস মই মানে ধৰা বেয়া কৰি আছিলোঁ আৰু বহুতখিনি আছিলে কিন্তু ধৰা এইকেইটা মই মেইন পালোঁ সেইকাৰণে মই তোমালোকক ক'বলৈ বিচাৰিলোঁ চ' নিজৰ লাইফত ইমপ্লিমেণ্ট কৰা এতিয়াৰ পৰাই পইচা ঘটা আগৰ পৰাই নিজৰ লাইফত মানে এইকেইটা একদম মাথা ছেট কৰিবলৈ থৈ দিয়া লিখি পেলাই থৈ দিয়া ক'বা যে এইকেইটা ভুল মই কেতিয়াও কৰিবলৈ নালাগে এইকেইটা শুধৰাবা যেতিয়া পইচা আহিব তেতিয়া ধুনীয়াকৈ ইনভেষ্ট কৰিবা নিজৰ ওপৰত ইনভেষ্ট কৰিবা পইচা বহাবা ঠিক আছে চ' তেতিয়া মানে ধৰা আগলৈ ফিউচাৰ গৈ পেলাই বহুতখিনি তোমালোকৰ ডেভেলপমেণ্ট হ'ব গ্ৰ'থ হ'ব ঠিক আছে চ' চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিবা কাৰণ কি বহুত বেনিফিচিয়েল কণ্টেণ্ট আহিবলৈ বাকী আছে যিহেতু মই কৈ দিলোঁ শ্বেয়াৰ কৰা নিজৰ লগৰ লগত যাতে তেওঁলোকে বেনিফিট উঠাবলৈ পাৰে আৰু মেক মানি অনলাইনৰ বিষয়ে যিখিনি মানে শিকিবলৈ পাৰে এই চেনেলটোত আহি পেলাই তেওঁলোকে শিকিবলৈ পাৰে কাৰণ কি আছামিজ ভিডিঅ' বহুত আহিবলৈ বাকী আছে অসমীয়াতে একদম পিয়'ৰ মানি মেকিং কণ্টেণ্ট মই দিবলৈ বিচাৰি আছোঁ ঠিক আছে চ' তোমালোকে এইটো অবভিয়াছলি শিকিবা বাকী শ্ব' লাভ এণ্ড ছাপোৰ্ট এণ্ড লেটছ গ্ৰ' অসমলি